নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট ওৱান লিনিয়াৰ জিকে কুৱেশ্যন, য'ত আপোনালোকে জানিবলৈ পাব কেইবাটাও গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ মুৰব্বীৰ নাম, বেংকৰ চেয়াৰমেনৰ নাম, আৰু লগতে ভাৰত চৰকাৰৰ কেইবাগৰাকীও হায়েষ্ট অফিচিয়েলৰ নাম, যিসকলে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত কাম কৰি আছে। এনেকুৱা ধৰণৰ জিকে কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহাৰ পচিবিলিটি থাকে। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ মনোযোগ দি চাব। ভিডিঅ'ৰ শেষত আপোনালোকৰ বাবে থাকিব এটা কুৱেশ্যন, যাৰ এনচাৰ আপোনালোকে কমেণ্ট কৰি জনাব লাগিব। তেন্তে হওক আৰু পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ আৰম্ভ। RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ হৈছে শশীকান্ত দাস। SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চেয়াৰমেন হৈছে দীনেশ কুমাৰ খেৰা। ভাৰত চৰকাৰৰ কেবিনেট ছেক্ৰেটাৰী হৈছে ৰাজীৱ গৌবা। কেবিনেট ছেক্ৰেটাৰী পোষ্টটো ভাৰত চৰকাৰৰ টপ মোষ্ট এক্সিকিউটিভ অফিচিয়েল আৰু চিনিয়ৰ মোষ্ট চিভিল ছাৰ্ভেণ্টৰ পোষ্ট হয়। ভাৰত চৰকাৰৰ হোম ছেক্ৰেটাৰী হৈছে অজয় কুমাৰ ভাল্লা। অক্টোবৰ 2021 চনত নিযুক্তি দিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এডভাইজাৰজন হৈছে অমিত খেৰে। প্ৰধানমন্ত্ৰীৰ 4জন এডভাইজাৰ থাকে, তাৰ ভিতৰত এই অমিত খেৰেক যোৱা বছৰ নিযুক্তি দিয়া হৈছিল। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অৰ্থাৎ NSA হৈছে অজিত ডোভাল। CBI ডাইৰেক্টৰ জেনেৰেলৰ নাম হৈছে সুবোধ কুমাৰ জয়ছোৱাল। ৰৰ চিফ হৈছে সামন্ত গোয়েল। IB অৰ্থাৎ ইণ্টেলিজেন্স ব্যুৰোৰ ডাইৰেক্টৰগৰাকী হৈছে অৰবিন্দ কুমাৰ। BSFৰ DGPজন হৈছে পংকজ সিং। CSFৰ অৰ্থাৎ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফৰ্চৰ ডাইৰেক্টৰ জেনেৰেলৰ নাম হৈছে শিলবৰ্ধন সিং। SSB অৰ্থাৎ সশস্ত্ৰ সীমা বলৰ ডাইৰেক্টৰ জেনেৰেলৰ নাম হৈছে সঞ্জয় আৰোৰা। NSG অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি গাৰ্ড, যাক ব্ৰেকেট কামাণ্ডো বুলি কোৱা হয়, তাৰ ডাইৰেক্টৰ জেনেৰেলৰ নাম হৈছে MA গণপতি। DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ চেয়াৰমেনৰ নাম হৈছে G সতীশ ৰেড্ডি। ISRO অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ চেয়াৰমেনৰ নাম হৈছে S সোমনাথ। এতিয়া জানো আহক আমাৰ দেশৰ তিনিওটা সেনাৰ মুৰব্বীসকলৰ নাম। আৰ্মি অৰ্থাৎ স্থলসেনাৰ মুৰব্বী হৈছে জেনেৰেল মনোজ মুকুন্দ নৰৱণে। নেভি অৰ্থাৎ নৌসেনাৰ মুৰব্বী হৈছে এডমিৰেল ৰাধাকৃষ্ণন হৰিকুমাৰ। এয়াৰ ফ'ৰ্চ অৰ্থাৎ বায়ুসেনাৰ মুৰব্বী হৈছে এয়াৰ চিফ মাৰ্শ্বেল বিবেক ৰাম চৌধুৰী। তাৰোপৰি বৰ্তমানৰ CDS অৰ্থাৎ চিফ অফ ডিফেন্স ষ্টাফজনৰ নাম হৈছে জেনেৰেল মনোজ মুকুন্দ নৰৱণে। স্থলসেনাৰ মুৰব্বীজনে বৰ্তমানৰ CDS। ভাৰতৰ ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যনাৰজনৰ নাম হৈছে সুশীল চন্দ্ৰ। এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ এটা প্ৰশ্ন। প্ৰশ্নটো মন দি চাব। প্ৰশ্নটো হৈছে উল্লেখিত অপশ্যন কেইটাৰ ভিতৰত কোনটো ব্ৰহ্মপুত্ৰ নদৰ আন এটা নাম নহয়? অপশ্যন কেইটা হৈছে A চাংপু, B চিয়াং, C দিহাং আৰু D লোহিত। প্ৰশ্নটো অলপ টিপিকেল, আৰু এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে আপোনালোকে ব্ৰহ্মপুত্ৰৰ বেছিক জিঅ'গ্ৰাফিখিনি জানিব লাগিব। আৰু সেইবাবে মই এই প্ৰশ্নটো আপোনালোকৰ আগত আগবঢ়াইছোঁ, যাতে আপোনালোকে ব্ৰহ্মপুত্ৰৰ জিঅ'গ্ৰাফিখিনি পঢ়িবলৈ বাধ্য হয়। তেন্তে আশা কৰিছোঁ আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্টত জনাব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। এনেকুৱা ধৰণৰ GK, GS আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' আৰু জব আপডেটছ পাই থাকিবলৈ মোৰ চেনেল এক্সাম মাৰ্ক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।